হেল্ল' এভৰিৱান, কি খবৰ? আহতৰ সকলোৰে ভাল আৰু গুড মৰ্ণিং। মই এতিয়া উঠিছোঁহে আৰু আজি ভিডিঅ'টো বিচনাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া বাজিছে 7টা আৰু মই উঠি জল্দি কামখিনি কৰোঁ, তাৰপিছত অলপ পঢ়োঁ। খোৱাৰ পৰা উঠিলোঁ মই আৰু উঠিয়ে লগতে বিচনাখন ভাল কৰিলোঁ। বিচনাখন যদি উঠিয়ে লগতে ভাল নকৰোঁ ন, গোটেই দিনটোৰ কাৰণে থাকি যায় আৰু মোৰ স্কুলো থাকে 8:30 বজাত, সেইকাৰণে থাকি যায়। আৰু বিচনাখন ভাল কৰিয়ে ঘৰটো সাৰি ল'লোঁ। মানে স্কুল থাকিলে মই একো কামেই কৰিব নাপাওঁ। তেনেকৈ স্কুল যাওঁগৈ 8:30 বজাতে, উঠোঁ 7টা বজাত ন, সেইকাৰণে দেৰি হৈ যায়গৈ, ধুমা স্কুল যাওঁগৈ। সেইকাৰণে আজি ধুনীয়াকৈ কামখিনি কৰিব পালোঁ আৰু কামখিনি কৰি লৈ পঢ়াত বহিলোঁ। মানে এক্সাম আছিলে, চ' ওপৰে অলপ চালোঁ। মই স্কুল যাবলৈ ৰেডি, ওলাকৈ হৈ গ'ল। ভাত খালোঁ, কণী তৰকাৰী আছিলে, চব সেয়াই খালোঁ। ৰাতি তৰকাৰী আছিলে আৰু এতিয়া মই যাওঁ, আহি কি কৰোঁ দেখাই আছোঁ, চাই থাকিব। দুপৰীয়াৰ ভাত সাজ যেনেকৈ খালোঁ, এয়া লাৰু বাকলিৰ, জাতিলাও বাকলিৰ ভাজি, তাতে আলু দিছে আৰু মাছ আৰু জাতিলাও তৰকাৰী, আলু তৰকাৰী। আৰু এয়া খাবলৈ লৈছোঁ, মই খাই লওঁ আৰু চাই থাকক ভিডিঅ'টো। ক্লাছ কৰি আহি মানে স্কুলৰ পৰা আহি অলপ শুওঁতে আবেলি হ'লেই, আৰু আবেলি হ'ল মানে চোতাল সাৰিব লাগে, কাপোৰ চপাব লাগে। চ' কাপোৰ চপালোঁ, তাৰপিছত চোতালখন সাৰি ল'লোঁ। আৰু এয়া চাওকচোন, আজিকালি সৰু পোৱালিসোপাৰ মোবাইলৰ তেল, একদম নিজে মোবাইল অন কৰি চব চাব পৰা হ'ল। ইমান স্মাৰ্ট হৈ গৈছে আজিকালি সৰু পোৱালিসোপা। হেল্ল' এভৰিৱান, আজি নতুন বছৰৰ প্ৰথমটো দিন, সেইকাৰণে সকলোলৈ বহুত শুভেচ্ছা থাকিল। আৰু বছৰটো চবৰে ভালে কুশলে যায়, তাকে কামনা কৰিছোঁ। আৰু মই এতিয়া গা ধুই আহিছোঁ, এয়া মূৰ ধুই দিছিলোঁ, তিতাই হৈ আছে চুলিকেইডাল। আৰু সাজি হৈছে বজাৰ, সোমবাৰ বজাৰ, আমাৰ ইয়াতে সোমবাৰ বজাৰ হয়। চ' বজাৰত যাব লাগিব কিবাকিবি আনিবলৈ। আৰু আজি চাগে সকলোৰে ঘৰতে খানা চলি আছে। আমাৰ ঘৰত এতিয়া নাই বাৰু, ৰাতিলৈ চলিব চাগে। আৰু 31 মানে 31ত চবেই খালেই চাগে আৰু পিটন দিম। ভিডিঅ'টো চাই থাকিব, মই কি কৰোঁ সকলোখিনি দেখাই যাম। আৰু 31ত বনাইছিলোঁ ভিডিঅ' এটা, কিন্তু আপলোড কৰা নহ'ল, মোৰ ৰিচাৰ্জ শেষ হৈছিলে আৰু থাকি গ'ল। তেনেকৈ স্কুল গ'লোঁ, টাইমখিনি গ'লগৈ, তেনেকৈ ভিডিঅ' একো কৰাই নহ'ল। আৰু আজিৰ দিনটো কি কৰোঁ মই দেখাই যাম, চাই থাকিব। আমাৰ জানুৱাৰীৰ খানা এনেকৈ আৰু নিৰামিষ। এখন হৈছে আমাৰ সাপ্তাহিক বজাৰখন, সেইফালে ল'ৰা কাপোৰ পায়। আমি কিনিব আহিছোঁ তামোল পাণ, আমি কিনিব আহিছোঁ। আমি তিনিটা যাওঁ এতিয়া বজাৰ কৰিবলৈ, শাক চব্জি বজাৰ অলপ আছে, তাকে কৰি আনোগৈ। লৈছোঁ ন, তোমাকে লৈছোঁ নহয়? সি মানে বস্তু দাঙি আনিব দেই, আমি নোৱাৰোঁ যে, সেইকাৰণে। চাই থাকক, এখন হৈছে আমাৰ শাক চব্জি বজাৰখন। হৈ গ'ল বজাৰ কৰি, একদম দাঙিব নোৱাৰি হৈছোঁ এয়া কিবাকিবি। এনেছে কাপোৰৰ বজাৰ আৰু কিবাকিবি দা কটাৰী পোৱা যায়, তামোলৰ বেপাৰী। সৰু পোৱালি শুই থাকিলে ইমান মৰম লাগে ন, চাওকচোন ইমান মৰম লাগিছে। এইটো মোক কলিজাটো মৰম লাগি হৈছে। আৰু এইজনী সি ইমান কিউট বেবীকেইটা মোৰ লগত শুই আছিলে আজি। এফালে চোৱা, আমাৰ কলিজাটো কিবা খাওঁ লিখিছে বোলে, একদম মুখ মেলি শুই আছে। এনেকৈ খোৱা, এনেকৈ মুখখন জপাই খোৱা, এনেকৈ খোৱা দেই, এনেকৈ শুবা দেই, শুন। তেনেকৈ ধুনীয়াকৈ শুই আছে, একেটা গাঁৱতে শুই আছে। চব কিমান মৰম, ভাগৰ লাগি গ'ল সিহঁতক খেলি, চব শুই আছে। আপোনালোকে ভিডিঅ'টো চাই থাকক।